to my YouTube channel. নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো মই উপাসনাৰ মোৰ YouTube channel উপাসনা শইকীয়া ব্লগৰ আন এটি ভিডিঅ'। মোৰ চেনেলটো যোনসকলে আগতীয়াকৈ ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক থেংক ইউ সো মাচ এণ্ড যোনসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব যাতে মই যেতিয়াই ভিডিঅ' আপলোড দিওঁ তেতিয়াই আপোনালোক ন'টিফাই হৈ যায়। আজি মই আপোনালোকলৈ এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছোঁ যিটো সকলোৰে বাবে উপকৃত হ'ব। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা ফেচ পেকৰ ভিডিঅ' যিটো অৰ্গেনিক হয়, সকলোৱে ঘৰত থকা সামগ্ৰীৰে ইজিলি বনাব পাৰিব আৰু তিনিটা সামগ্ৰী লাগে। এই তিনিটা হৈছে ওটছ আপোনালোকে যিকোনো ব্ৰেণ্ডৰ ল'ব পাৰিব, এইটোৱে যে ল'ব লাগিব কোনো কথা নাইকিয়া। কেলগছৰ বীজাণু সকলোৰে প্ৰডাক্টৰ ওটছ ব্যৱহাৰ কৰিব পাৰিব। আৰু লাগিব হানি আৰু লাগিব অকণমান গাখীৰ, গৰু গাখীৰ হয় যিটো বজাৰত কিনিবলৈ পায়, সেইটো নল'লে বেছি ভাল হয়, গৰু গাখীৰে ব্যৱহাৰ কৰিব। এইখিনিতে এটা কথা কওঁ সকলোকে, যোনসকলৰ স্কিনখন ড্ৰাই স্কিন হয় সেইসকলেহে হানিটো ব্যৱহাৰ কৰিব আৰু যোনসকলৰ স্কিনটো অলৰেডি অইলি হয় সেইসকলে হানিটো ব্যৱহাৰ নকৰিব। যিহেতু অলৰেডি স্কিনখন অইলি হয়, হানিটো সানিলে আৰু অইলি হৈ যায়, সেইবাবে ড্ৰাই স্কিন হ'লেহে হানিটো ব্যৱহাৰ কৰিব আৰু যোনসকলৰ অইলি হয় সেইসকলে কেৱল ওটছ আৰু গাখীৰেৰে কৰিব পাৰিব। তো আজি মোৰ স্কিনখন অলৰেডি অইলিয়ে হয়, সেইবাবে মই আজি হানি ব্যৱহাৰ নকৰোঁ, অকল ওটছ আৰু গাখীৰে ব্যৱহাৰ কৰিম। হানিটো মই এইকাৰণে আপোনালোকক দেখুৱাইছোঁ কাৰণ হানিটো ড্ৰাই স্কিনসকলে ব্যৱহাৰ কৰিব পাৰিব, সেইকাৰণে মই হানিটো দেখুৱাইছোঁ। কিন্তু মোৰ স্কিনখন অইলি যিহেতু মই হানিটো এভইড কৰিছোঁ। প্ৰথমতে মই ফেচখন ভালকৈ ফেচ ৱাছ কৰি লৈছোঁ আৰু এখন শুকান কাপোৰেৰে ধুনীয়াকৈ মুচি লৈছোঁ পানীটো শুকোৱালৈকে। তাৰপিছত মই ওটছখিনি ধুনীয়াকৈ গ্ৰাইণ্ডাৰ কৰি পিচি লৈছোঁ ধুনীয়াকৈ। মই অকণমানেই লৈছোঁ, যাৰ যেনেকৈ যিমানখিনি প্ৰয়োজন সিমানখিনিয়ে ল'ব। আৰু এতিয়া মই এই ওটছখিনিত প্ৰয়োজন অনুসাৰে মই গাখীৰ দিম আৰু মন কৰিব গাখীৰখিনি মই কেঁচা গাখীৰে লৈছোঁ। যোনসকলৰ গৰম গাখীৰ আছে একেবাৰে ঠাণ্ডা হোৱাৰ পিছতো ব্যৱহাৰ কৰিব পাৰিব, কিন্তু গৰু গাখীৰে ব্যৱহাৰ কৰিব। মই আজি কেঁচা গাখীৰ ব্যৱহাৰ কৰিম। তো ব'লকচোন মই কেকটো সানি লৈ ধুনীয়াকৈ দেখাম। হে গাইজ, মই অথনি ভিডিঅ'টো সম্পূৰ্ণ নকৰাকৈ মই এঠাইৰ পৰা পটকতে আহিব লগা হ'ল। গ'লোঁ আৰু আহিলোঁ, 20 মিনিটৰ কাম এটা আছিল, 20 মিনিটত গ'লোঁ আৰু আহিলোঁ। আহি পেলাই মই এতিয়া পেকটো লগাবলৈ লৈছোঁ। আপোনালোককো দেখাওঁ পেকটো কেনেকৈ লগাওঁ। তো ব'লক মুখত পেকটো লগাওঁ। এয়া প্ৰথমতে মই ওটছখিনি লৈছোঁ, এনেকৈ অকণমান গুড়ি কৰি লৈছোঁ। একেবাৰেও গুড়ি হোৱা নাই বাৰু, আপোনালোকে একেবাৰে গুড়ি কৰি ল'ব পাৰে। আৰু এতিয়া মই ইয়াতে অকণকৈ গাখীৰ দিছোঁ। মই হাতেৰে মিক্স কৰি ল'ম, আপোনালোকে চামুচেদিও হেৰি কৰিব পাৰে, মিলাব পাৰে। ভালকৈ মোহাৰি মিক্স কৰি ল'ব। এয়া মোৰ খানা হৈ গৈছে, এতিয়া মই এইখিনি ধুনীয়াকৈ ফেচখনত লগাম। ধৰি লৈ ধৰকৈ তোমাৰ
হাসতিতে যত নাই হাসিম কপালতে সুমাটো আঁকি তোমাক সাজিম কাচিম বুজি পাবা খুজি খুজি মৰম তুমি মৰম দি থাকিবা। এয়া মই গোটেই মুখখনত ধুনীয়াকৈ কভাৰ হোৱাকৈ সানি ল'লোঁ। যিকোনো ফেচ মানে হেৰিয়ে নহওক পেকে নহওক চকু গুৰিত লগাব নালাগে, ময়ো লগোৱা নাইকিয়া। আৰু এতিয়া এনেদৰে সানি পেলাই থৈছোঁ, অকণ শুকাবলৈ দিওঁ। শুকাবলৈ দিয়া সময়খিনি ৰিলেক্স কৰিব পাৰে। চকুত দুচকল তিয়হ কাটি পেলাই আপোনালোকে অকণ সময় বহিব বা শুব পাৰে তিয়হ কাটি দি পেলাই। নহ'লে তিয়হ নাথাকিলে আপোনালোকে অকণমান কটন মানে কপাহটো অকণ ঠাণ্ডা পানীত তিয়াই পেলাই অকণ চেপি পেলাই তাত চকুত দি পেলাই ৰাখি থ'ব পাৰে। বহুত ৰিলেক্স ফিল হয়, তেনেকুৱা কৰিব পাৰে। কিন্তু মই দিয়া নাইকিয়া, কাৰণ জানেই মোৰ এটা সৰু ল'ৰা আছে, সেইবাবে মই একো লগোৱা নাইকিয়া। মই এনেদৰে অকণ শুকাবলৈ দিম আৰু মুখখন শুকোৱাৰ পিছত ধুনীয়াকৈ ধুই দিম। ধুই দিয়াৰ পিছত মই আপোনালোকক আকৌ দেখুৱাম। মন কৰিব, মই হানি ব্যৱহাৰ কৰা নাই, কাৰণ মই অলৰেডি কৈছোঁৱেই আপোনালোকক মোৰ স্কিনখন অইলি হয়, সেইবাবে মই হানি দিয়া নাই। ড্ৰাই স্কিনসকলে তাত অকণমান হানি দি ল'ব, তেতিয়া ড্ৰাই স্কিনৰ কাৰণে ভাল। আৰু অইলি স্কিনৰ কাৰণে নিদিলেও হয়। এনেকেই মই যেনেদৰে দেখুৱালোঁ তেনেকেই অ'টছ আৰু গাখীৰ মিলাই লগালেই হ'ব। এয়া মোৰ মুখখন ধুনীয়াকৈ শুকাই গ'ল, আৰু এতিয়া মই ধুনীয়াকৈ ঠাণ্ডা পানীৰে মুখখন ধুই ল'ম, তাৰপিছত দেখাই আছোঁ। আৰু এয়া মোৰ মুখখন ধুনীয়াকৈ ঠাণ্ডা পানীৰে ধুই আহিলোঁ। বহুত পাতল পাতল লাগিছে, মই আগৰ পৰাই লগাওঁ বাৰু, কিন্তু বহুত পাতল পাতল লাগে, বহুত মানে ধুনীয়া লাগে মুখখন। আপোনালোকেও ট্ৰাই কৰি চাবচোন, বহুত ভাল পাব, সকলোৱে ভাল পাব সানি। আৰু এইটো যে অকল মানে আমাৰ মহিলাইহে লগাব পাৰিব এনেকুৱা নহয়, মতা মানুহেও লগাব পাৰিব, সকলো মতা মানুহে। তো লগাই চাবচোন, সকলোৱে ভাল পাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো, যাতে সকলোৰে বাবে উপকৃত হয়। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো ক্লিক কৰিব, যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ আপোনালোকে ন'টিফাই হৈ যায়। তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।